নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ এইচএছ আৰু এইচএছএলসি ছাত্ৰ ছাত্ৰীসকলে ষ্টুডেণ্টসকলে বহুত জটিলতাৰ মাজত পৰীক্ষা পাৰ কৰিলে এক্সাম পাৰ কৰিলে আৰু এক্সাম লৈ বহুত জল্পনা কল্পনা হৈ আছিল এক্সাম লৈ বহুত উৎকণ্ঠা হৈ আছিল এক্সামৰ বিষয়বস্তু এক্সামৰ সিলেবাস ৰিডিউসৰ পৰা আৰম্ভ কৰি এক্সামৰ যেটো কমপ্লেক্স এটা এনভাইৰনমেন্ট সৃষ্টি হৈছিল মই ভাবো মই বোধ কৰো যে ছাত্ৰ ছাত্ৰীসকল এইবাৰ বিশেষ এটা অসুবিধাৰে সন্মুখীন হৈছে পৰীক্ষা দিবলৈ গৈ ছাত্ৰ ছাত্ৰীসকলে বিশেষ অসুবিধাৰ সন্মুখীন হৈছে আৰু দেখা গৈছে যে সেবাই পৰীক্ষাৰ সময়তো খেলিমেলি কৰিছে আৰু সেবাই পৰীক্ষাৰ সময়তো কোৱেশ্চন পেপাৰত মাৰ্কিংত গোলমাল কৰা দেখা গৈছে যেটো প্ৰায় সেবাৰ পৰা হৈ থাকে বাৰু যিয়ে নহওক যেনেকৈ নহওক পৰীক্ষাবিলাক পাৰ হৈছে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মনত বিশেষ এটা চিন্তা আহিছে যে আমাৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব কোনোবাই কৈছে জুনত দিব কোনোবাই কৈছে মেৰ লাষ্টত দিব সো এতিয়া ৰিজাল্ট কেতিয়া দিব হেলৈ এটা উৎকণ্ঠা হৈ আছে এটা চিন্তা হৈ আছে সেই কাৰণে মই বিশেষকৈ এইচএছ আৰু এইচএছএলসি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ভিডিওটো প্ৰস্তুত কৰিছো যেহেতু মোৰ এইটো চেনেল এডুকেশনাল চেনেল বিভিন্ন ভিডিও এডুকেশনৰ কন্টেন্ট মই দি থাকো গতিকে ছাত্ৰ ছাত্ৰীসকলে এই ভিডিওটো যাতে তেওঁলোকে পায় তেওঁলোকৰ কাৰণে মই ভিডিওটো প্ৰস্তুত কৰিছো আমি ভাবিছিলো যে জুনৰ লাষ্টত এক্সামৰ ৰিজাল্ট দিব পাৰে এতিয়া যিমান দূৰ দেখা গৈছে মে মাহতে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে ছাত্ৰ ছাত্ৰীসকল আৰু বেছি দিন অপেক্ষা কৰিব লাগিব বুলি নাভাবো তোমালোক সাজু হোৱা মেট্ৰিক এইচএছএলসিৰ ৰিজাল্টৰ দিনসমূহ চাপি আহিছে ৰিজাল্ট দিবই মে মাহৰ ভিতৰতে ৰিজাল্ট দিব লাগে আৰু ভাবো যে ইমান চিন্তা কৰিব নালাগে বিশেষকৈ ৰিজাল্ট নিশ্চয় তোমালোকৰ ভালে হ'ব আশা কৰাতকৈ ভালে হ'ব লাগে ৰিজাল্ট সো মে মাহৰ ভিতৰতে ৰিজাল্ট তোমালোকৰ দিব লাগে এটো সাৰ্টেনিটি আছে মে মাহৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দিব আৰু ৰিজাল্টৰ পিছত তোমালোকে কি ষ্ট্ৰীম লৈ পঢ়িবা আৰু কি তোমালোকে ডিসিশন লবা কি লব লাগে তেনেকুৱা বিভিন্ন চিন্তা তোমালোকৰ মাইন্ডত নিশ্চয় আহিছে তাৰ কাৰণে মই অতি সোনকালে মই এটা ভিডিও তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছো যেটো ভিডিও তোমালোকক উপকৃত কৰিব বুলি ভাবো সো মোৰ চেনেলটো চাই থাকিবা তোমালোকলৈ ধন্যবাদ থাকিল আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল ধন্যবাদ